हेलो व्हाट्सएप बंधुসকল আজি আমি আলোচনা কৰিম ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটিএম কাৰ্ডৰ পিন কেনেকৈ জেনাৰেশ্যন কৰিব পাৰিম তো বন্ধুসকল এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আগৰ যিবোৰ এটিএম পাইছিলোঁ সেইবোৰ বেংকতে পিন জেনাৰেশ্যন কৰি আমাক এটা পিন দি দিছিলে কিন্তু বৰ্তমান নিজে কৰিব লাগে কেনেকৈ কৰিব লাগে তাৰ কাৰণে মই সবিশেষ আপোনালোকক দেখুৱাই আছোঁ বন্ধুসকল এটিএমত প্ৰথমতে আপোনাৰ এটিএম কাৰ্ডটো ভৰাই ল'ব तार पिছত तात ये ऑप्शन আহিব চাওক আহি আছে পিন জেনাৰেশ্যন বুলি এটা অপচন আহিব অলপ সময় ল'ব ইয়া আহি গ'ল প্ৰথমতে আপোনাৰ আহি গ'ল পিন জেনাৰেশ্যনত যেতিয়া ক্লিক কৰা হ'ব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ নেক্সট অপচন আহিব আপোনাৰ একাউণ্ট নম্বৰ খুদিব তেতিয়া আপুনি আপোনাৰ একাউণ্ট নম্বৰটো ধুনীয়াকৈ দিব যাতে এটা ডিজিটো ভুল নহয় যেনেকৈ মই মোৰ একাউণ্ট নম্বৰটো দি দিলোঁ 340964237 এইটো দিয়াৰ পাছত আপোনাৰ নেক্সট আকৌ আপোনাৰ মোবাইল নম্বৰটো খুদিব তাৰপিছত আপোনাৰ যিটো একাউণ্টত অৰ্থাৎ আপোনাৰ বেংকৰ একাউণ্টত যিটো মোবাইল নম্বৰ লিংক আছে সেইটো মোবাইল নম্বৰ ধুনীয়াকৈ দিয়াৰ পিছত আপোনাৰ এটা কনফাৰ্ম আহিব এইটো আপোনালোকে কনফাৰ্মটো মাৰি দিব তাৰপিছত এনেকৈ আহিব ইয়োৰ ট্ৰানজেকশ্যন ইজ বিং প্ৰচেছড প্লিজ ৱেইট কিছু সময় পিছত আপোনাৰ মোবাইলত এটা মেছেজ আহিব এনেদৰে যিটোত আপোনাৰ লিখা থাকিব বি ৱেয়াৰ ডু নট শ্বেয়াৰ দিছ মেছেজ ইয়োৰ টাইম পিন ইজ কিবা এটা আহিব মোৰ ইয়াত আহিছে 5655 তাৰপিছত এইটো আকৌ এটিএমত গৈ ৰিছেট মাৰি ল'লে আপোনাৰ পিন জেনাৰেশ্যন হৈ গ'ল তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব আৰু বন্ধুসকল মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গুড বাই